নেতৃবৃন্দৰ সৈতে আলাপ আলোচনা কৰি নতুনকৈ সংগঠন এটা কৰাৰ যি পৰিকল্পনা কৰিলোঁ আৰু সেই সংগঠন আমি ইতিমধ্যে আৰম্ভ কৰিছোঁ। আমাৰ বৰ্তমান সংগঠনৰ নাম হৈছে অসম ৰাজ্যিক বিদ্যালয় মধ্যাহ্ন কৰ্মচাৰী সন্থা। এই ক্ষেত্ৰত আমি আমাৰ যিবোৰ দাবী, এই দাবীক লৈ আমি চৰকাৰক অৱগত কৰাৰ ক্ষেত্ৰত মূলতঃ অসমৰ মুখ্যমন্ত্ৰী আৰু অসমৰ শিক্ষামন্ত্ৰীক লগ কৰাৰ ক্ষেত্ৰত আমি যেনেধৰণে ব্যৱস্থা কৰিব লাগে, সেই ব্যৱস্থা আমি কেনেধৰণে কোন ৰাস্তাৰে গ'লে আমি মুখ্যমন্ত্ৰী বা শিক্ষামন্ত্ৰীক লগ কৰিব পাৰিম, আমাৰ সমস্যাৰ কথা অৱগত কৰাব পাৰিম, এই পৰিকল্পনা লৈ আমি বিভিন্ন জিলাত মিটিংবোৰ গাই আছোঁ। আমাৰ 12 দফীয়া দাবী আছে যদিও আমাৰ মূলতঃ আমাৰ দাবী হ'ল ৰন্ধন কৰ্মীসকলক মাহেকত অসম চৰকাৰে নিজস্বভাৱে 10,000 টকা মাননি বৃদ্ধি কৰিব লাগে। লগতে বছৰেকৰ মাত্ৰ 10 মাহৰ কাৰণেহে মাননি দিয়ে। ৰন্ধন কৰ্মীসকলে বছৰৰ 12 মাহৰ বাবে মাননি প্ৰদান কৰিব লাগে আৰু ৰন্ধন কৰ্মীসকলক নিয়মীয়া কৰ্মচাৰী হিচাপে নিযুক্তি প্ৰদান কৰিব লাগে। মূলতঃ এই তিনিটা দাবীক লৈ আমি মিটিংবোৰ গাই আছোঁ আৰু প্ৰতিটো সমষ্টিত মিটিং গাই প্ৰতিটো সমষ্টিৰ বিধায়কৰ লগত আমি একেলগে একেখন মঞ্চতে বহি আমাৰ সমস্যাৰ কথা অৱগত কৰাৰ উপৰি আমি একোখন মেমৰ নামত তেখেতসকলক প্ৰদান কৰিছোঁ। আমি আশা কৰিছোঁ যে বিধায়কসকলে গৈ সদনত আমাৰ কথাটো উত্থাপন কৰিব, লগতে মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ লগত আমি আলোচনা কৰাৰ কাৰণে এটা ৰাস্তা বা এটা পথ আমাক উলিয়াই দিব। এই ক্ষেত্ৰত যোৱা 24 তাৰিখে ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াত আমি এখন মিটিং কৰিলোঁ। সেই মিটিঙত নাহৰকটীয়া সমষ্টিৰ বিধায়ক তৰংগ গগৈ উপস্থিত আছিল আৰু তেখেতৰ উপস্থিতিত আমাৰ সহযোগতো মিটিংখন হৈছিল আৰু সেই মিটিঙত বিধায়কজনে ক'বলৈ বাধ্য হৈছিল যে ৰন্ধন কৰ্মীসকলে আজি পৰ্যন্ত অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত কৰা হোৱা নাই, ৰন্ধন কৰ্মীসকলক অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত কৰিব লাগে আৰু যিহেতুকে আমি CI2 মুক্ত হিচাপে আমি সংগঠনৰ কাম কৰিছোঁ, CI2 মুক্ত হিচাপে আমি মিটিংখন পাতিছোঁ, সেয়েহে তেখেতৰ ফালৰ পৰা আমাক বহুত অভিনন্দন জ্ঞাপন কৰিছে। কাৰণ আমি যিহেতুকে ৰাজনীতি দলৰ পৰা ফালৰি কাটি আহি নিজাকৈ সংগঠন কৰিছোঁ, তাৰ কাৰণে তেখেতৰ অশেষ ধন্যবাদ আমাৰ কাৰণে জ্ঞাপন কৰিছে। আমি কৈছোঁ যি CI2 মানে CPM বুলি যি চৰকাৰে কৈ আছে, তেওঁলোকৰ ৰাজনীতি দলৰ কাম তেওঁলোকে নিজাকৈ কৰি থাকক, আমাৰ তাক ক'বলগীয়া নাই। কাৰণ ৰাজনীতি কৰাৰ অধিকাৰ সকলোৰে আছে, গতিকে তেখেতসকলৰ ৰাজনীতিৰ কাম তেখেতসকলে কৰি থাকক আৰু আমাৰ দৰে সাধাৰণ ৰন্ধন কৰ্মীসকলক এই ৰাজনীতি দলৰ পক্ষত ৰাজনীতি দলৰ লগত অন্তৰ্ভুক্ত নকৰি মুক্তভাৱে সংগঠন কৰিবলৈ দিয়ক আৰু আমাৰ যিবোৰ সময় গুচি গ'ল, আজি আমাৰ প্ৰায় 15 বছৰৰ সময়ে আমি CI2ৰ লগত থাকি কটালোঁ আৰু জীৱনৰ বেছিভাগ সময় অৰ্থাৎ মধ্যাহ্ন ভোজনৰ কাম কৰাৰ বেছিভাগ সময় আমাৰ গুচি গ'ল। যিকেইটা দিন বাকী আছে, এই বাকী থকা দিনকেইটাত আমি যাতে মুক্তভাৱে চৰকাৰৰ লগত যোগাযোগ কৰিব পাৰোঁ, মুক্তভাৱে এটা সংগঠন কৰিব পাৰোঁ, তাৰ কাৰণেও কিন্তু তেখেতসকলে ৰন্ধন কৰ্মীসকলক তেখেতসকলৰ লগত জড়িত হৈ থকাৰ কাৰণে বাধ্য কৰাব নালাগে। তেখেতসকলৰ ৰন্ধন কৰ্মীসকলক কওক যে আপোনালোকৰ নিজস্ব সংগঠনত জড়িত হৈ আপোনালোকৰ দাবী দিববোৰ আপোনালোকৰ চৰকাৰৰ ওচৰত উত্থাপন কৰক। এই লৈ আমি বিভিন্ন জিলাত মিটিং গাই আছোঁ। এইবোৰ হৈছে আমাৰ মিটিঙৰ মূল উদ্দেশ্য।